নমস্কাৰ ভিউৱাৰ্সকল, মই জিম্পিয়ে মোৰ ইউটিউব চেনেলত যে আছামিছলৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ ভিডিঅ'টো সকলোৱে চাব আৰু যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰিব আৰু মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে অহাসকলে ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো বজাবলৈ নাপাহৰিব। ভাবিলোঁ আমাৰ ছোৱালীজনীৰ লগত কৰা ধেমালিবোৰ আপোনালোকৰ মাজলৈ আগবঢ়াওঁ। বিহুৰ সময়ত তাইক এনেদৰে ফটো তুলিবলৈ আৰু ইনষ্টাগ্ৰামৰ ৰীল বনাবলৈ কেনেদৰে তাইক সজাই লৈছিলোঁ আৰু কেনেদৰে হহুৱাইছিলোঁ আপোনালোককো দেখুৱালোঁ। আজি ভাবিলোঁ ঘৰতে থকা জলকীয়াজোপাৰ যিহেতু জলকীয়াখিনি পকি গৈছে, সেয়েহে সেই জলকীয়াখিনি শুকুৱাই ৰাখি দিম বুলি। চ' এইবাৰ ফাৰ্ষ্ট টাইম কৰিম যিহেতু, গতিকে নাজানো আৰু কেনেকুৱা হয়। আপোনালোকক দেখুৱাইছোঁ, চাওকচোন বাৰু কেনেকুৱা হৈছে। জলকীয়াখিনি ছিঙি আনি এনেদৰে মই বাতি এটা ৰাখি ল'লোঁ। তাৰপিছত চাওকচোন এনেদৰে কি কৰিলোঁ। প্ৰথমতে আমি এই গামলাটোত কেটলিটোৰ পৰা অলপমান গৰম পানী দি ল'লোঁ। তাৰপিছত অলপমান নিমখ দি লৈছোঁ ইয়াত। তাৰপিছত এইখিনি অলপমান মিক্স হোৱাৰ পিছত এনেদৰে জলকীয়াখিনি তাত দি দিলোঁ। এনেদৰে জলকীয়াখিনি দি প্ৰায় 1 ঘণ্টামান আমি এনেদৰে ৰাখি দিম দেই। তাৰপিছত আমি খৰাহি এটাত এনেদৰে ৰ'দত দি 2-3 দিন ৰাখি দিয়াৰ পিছত চাওকচোন কেনেদৰে জলকীয়াখিনি শুকাই আহিল। ঠিক একেবাৰে দোকানত কিনা শুকান জলকীয়াটোৰ দৰে হৈ পৰিল। কেনেকুৱা লাগিছে? যদি ভাল লাগিছে তেনেহ'লে আপোনালোকেও এবাৰ বনাই চাবচোন দেই। আমাৰ বাহিৰে এতিয়া বাইকৰ লগত চাইকেলত উঠিব পৰা হ'ল। চাওকচোন কিমান হাঁহি ধেমালি কৰিছে তাই। ভিডিঅ'টোৰ মাজেৰে আমাৰ ছোৱালীজনীৰ পৰা ধেমালিবোৰ আপোনালোকৰ মাজলৈ এনেদৰে তাইৰ লগত সময় যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰিব আৰু মোৰ